हेलो एवरीवन की खबर आशा करूँ सकलो भाले आछे आरो আজি ভিডিওটো স্टार्ट কৰিছো ঘৰৰ পৰা বহি পেনে গাটো মানে বেছি ভাল নহয় খুব সৰু হোৱাকে বহুত দিনৰ পৰা হৈয়ে আছে কিবা কিবি আৰু হেতুকে খুব মাথা বিষ হোৱা হেতুকে মানে আজি চশমাৰো পিন্ধি পেনে আপোনালোকৰ আগত ভিডিওটো কৰিব লগিয়া হৈছে কিয়নো সাইনাস অভাৰ হৈ গৈছে হেতু কাৰণে চশমা দিছে আৰু চশমাজো মানে পিন্ধি থাকাটো পুৰা ইম্পৰ্টেন্ট বুলি কৈছে আৰু হেতু কাৰণে অলপ সময় পিন্ধি আছো আৰু হেয়া মাজতে আপোনালোকৰ আৰু এটা কথা ক'ব বিচাৰিছো কালি ভিডিওটো জৰিয়তে আপোনালোকক ক'ব বিচাৰিছিলো ন আমাৰ ওচৰত কিমান পানী হৈছে মানে দেখাম বুলি কৈছিল কিন্তু দেখাব নোৱাৰিলো আজি হেতু কাৰণে পুনৰ ভিডিওটো স্টাर्ट কৰিছো আৰু কালি ভিডিওটো জৰি মানে আজি ভিডিওৰ লগত এড কৰি পেনে আজি ভিডিওটো দেখাই দিব কাৰণে চেষ্টা কৰিম কিন্তু এটা কথা ক'বলৈ গ'লে আজি কিন্তু আমাৰ পথাৰত মানে আমাৰ ওচৰত মানে পানীয়ে নাই সকলোখিনি পানী শুকাই গ'ল এটা দিনতে পানী হৈ যায় আৰু হেতু দিনতে মানে বহুত কিবা কিবি লাগি যায় ন মনটো আৰু কালি যেহেতু কালি দিনত দিয়া নাছিলে কালি ৰাতি দিছিলে বহুত ডাঙৰকে বৰষুণ দিছিলে আৰু ৰাতিপুৱা খিনামত আমি চাইছো যে একদম সাগৰ হৈ আছে আৰু হেতু ভিডিওটো চাব আপোনালোকে দেখাই গৈ থাকিম আৰু আজিলৈ বলক তেন্তে আৰু ভিডিওটো আপোনালোকে প্লিজ চাই ভাল পালে লাইক এটা কৰি দিব আৰু কমেন্টও কৰিব মই কাৰোবাৰ ভিডিও চাব পৰাকে টাইম পোৱা নাই বাৰু কিন্তু হেবাবে দুখিত হৈছো মোৰ ফ্ৰেন্ড টাইম পালে মই নিশ্চয় চাই আৰু এখন হৈছে পথাৰখন দেখিছে নহয় এই পথাৰখনতে মানে পানী হৈছিলে কিন্তু আজি চাওক না মই জুম কৰি আনি দিছো কিন্তু আজি মাটি ওলাই গ'ল ন সবটো কিন্তু কালি ভিডিওটো মই দেখাই দিছো কালি কিমান পানী হৈছিল আপোনালোকক দেখাই দিম ঘৰৰ পৰা আজি ভিডিওটো স্টাर्ट কৰিব বিচাৰিছো আৰু এখনে হৈছে ঘৰ আৰু ঘৰৰ পৰা মই স্টাर्ट কৰিছো আৰু ঘৰটো যেহেতু পথাৰত বুলি কৈছিলো আন এটা ভিডিওত আৰু হেতুকে আজি চাওক না আজি এজাক বৰষুণতে কিমান পানী হৈ গ'ল আৰু এয়া গৰু মানে কি জপনাহ খুলিবই নোৱাৰো মানে একদম গৰু ঘৰ জানা ঘৰ যা পথাৰৰ মই যেহেতু ঘৰটো হেতুকে মানে গছ গছনিবোৰ ৰুব পৰা নাই মানে এনেকে গৰু ছাগলী আহি অশান্তি কৰে আৰু ঘৰ মৰি থাকে আৰু এইখনে হৈছে আমাৰ সাগৰ পথাৰ হৈছে গোটে পানীয়ে পানী আৰু এয়া ৰাস্তা কি হ'ল দেখাম তো আমাৰ ঘৰৰ মেইন ৰাস্তা হয় নহয় কচোন এইটো মেইন ৰাস্তা পানী কিমান আৰু মই এফালে স্কুটি উলিয়াবলৈ কিমান কষ্ট হয় মোক হয়তো মালিকবোৰে মানে কি হয় বাকী মানুহে নাজানিব পাৰে অসুবিধাটো আজি দেখাই দিছো ভিডিওটোৰ জৰিয়তে এনেকুৱা অসুবিধাত মই স্কুটি উলিয়াই পিনে যাবলগীয়া হয় মানে হেতুকে কেতিয়াবা জাবানটো মানে ৰাখিব নোৱাৰো কাৰোবাক গুছি নাযাওঁ মানে সো ইয়াতে ভিডিওটো আৰম্ভ কৰিলো আৰু বাকি দেখা দেখাবৰ কাৰণে চেষ্টা কৰিম বলক তেন্তে কালিয়ে ভিডিও হয় কিন্তু আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছো চাওক ন কিমান ধুনীয়া এডোখৰ মানে গাঁৱলীয়া পৰিৱেশ ন আৰু আমি টাউনত থাকি মানে টাউন বুলি নহয় মানে পথাৰ জেগাতে আছো কিন্তু হ'লেও অলৰেডি মানে এনেকুৱা এডোখৰ ঠাইত মানে আমি থকা নাই হেতুকে এই গাঁওবোৰ দেখি পিনে খুবেই ভাল লাগিলে আৰু মোৰ আৰু ভাবিলো আপোনালোকে চাই ভাল পাব চাগে নিশ্চয় সেউজীয়া যিহেতু একদম প্ৰাকৃতিক সৌন্দৰ্যতা মনোমোহা হৈ আছে ন হেতুকে ভিডিওটো তুলি ললো আৰু চাই আপোনালোকে কেনেকুৱা পালে জনাব প্লিজ কমেন্ট কৰি যি পাৰিছো দেখাই যাব চেষ্টা কৰিছো কন্টিনিউ ভিডিও দি যাব নোৱাৰো যেতিয়া টাইম পাওঁ তেতিয়া ভিডিওটো মানে অলৰেডি দুদিন তিনিদিনৰ মূৰে ভিডিওটো দি যাব চেষ্টা কৰো কিন্তু কেতিয়াবা বেছি টাইম নাপালে আৰু ওলাই যাবলৈ টাইম নাই ন যেহেতু ভিডিওত নাপায় হেতু কাৰণে এইকেইটা ভিডিওকে চাব আৰু সকলোৱে সাপোৰ্ট কৰিব লাইক কৰিব কমেন্ট কৰিব ভিডিওটো অকল স্ক্ৰীনতে যদি সাবস্ক্ৰাইবটো কমপ্লিট 1000 হৈ দিয়ে আজি ভিডিওটো যদি তেতিয়াহ'লে এটা ধামাকাৰ পাৰ্টি কৰি দিম মানে কেক চেক কাটি একদম ধামাকা কৰিম আৰু আপোনালোকে কোনে সাবস্ক্ৰাইব কৰিছে সকলোকে নিমন্ত্ৰণ কৰিম সকলোৱে আহিব মই যেহেতু ঘৰত কি কৰি থাকো হেতুৰ ওপৰত ডিপেন্ড কৰি মই ভিডিও নবনাও মানে ব্লগ নবনাও আৰু ভিডিও বনাও ভিডিও যদি কেতিয়াবা কবালে ওলাই যাব লগা হয় আৰু কিবা এটা ভাল লগা দৃশ্য থাকিলে মানে মই তাত কেমেৰাত মানে কি হয় ভিডিও বনাই থৈ দিও আৰু কোন সময়ত মানে কেতিয়া এড কৰি কোড মানে দিও মই হেতু নিজেও নাজানো কেতিয়াবা কোনোবা এটা অপচনত যায়গে আৰু হেতুকে কালি ভিডিওখিনিও আজি ভিডিওৰ লগত মানে আপোনালোকক এড কৰি দিলো দেখালো আপোনালোকে বৰিং নহব প্লিজ অকল মানে জেগাটো চাওক ভাল জেগা যেহেতু ভাল দেখিলো ন হেতু কাৰণে আপোনালোককো দেখাবৰ কাৰণে চেষ্টা কৰিলো প্লিজ ঠাইবোৰ চাব আৰু ঠাইবোৰ কেনেকুৱা পালে নিশ্চয় কমেন্ট কৰি জনাব আৰু আজিলৈ বাই ধন্যবাদ